এয়া বনালোঁ দুবিধ টান পিঠা। এবিধ হৈছে ঘিলা পিঠা, ঘিলাটোৰ দৰে টান বহুত। এয়া দাঁত থকা মানুহে খাব পাৰিব। এয়া ঘিলা পিঠা। আৰু এবিধ হৈছে তিলৰ লাৰু। জানে তিলৰ লাৰুটো টান হয়, শুকোৱাৰ পিছত এইটো মাৰ্বল। দুবিধ টান পিঠা। ইমান টান। ৰিণ্টিজ লাইফষ্টাইল এণ্ড মটিভেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিহু গ'ল যদিও মায়ে আৰু মই সময় পাওঁতে দুটামান পিঠা বনাবলৈ পাকঘৰত সোমাইছোঁ। চাওঁ আহকচোন মায়ে মই কি পিঠা আৰু কেনেকৈ বনাইছোঁ। আচলতে আজি আমাৰ তিলৰ লাড়ুকেইটা খুব ধুনীয়া হৈছে। ধুনীয়া হোৱাৰ কাৰণ হৈছে আমাৰ গুড়খিনি ধুনীয়াকৈ পাক খাইছে আৰু পৰিমাণটো খুব ভাল হৈছে। মানে তিলৰ পৰিমাণ, গুড়ৰ পৰিমাণ আৰু গুড়খিনি ধুনীয়াকৈ পাক উঠিছে। আৰু ধুনীয়াকৈ তিলখিনি ভাজি পেলাই মিক্সিত গুড়ি কৰি লৈছোঁ। আৰু মায়ে ধুনীয়াকৈ তেনেকৈ নমাই দিলে আৰু মই এনেকৈ কাঁহীত লৈ চামুচ এখনেৰে ভাগ কৰি কৰি ধুনীয়াকৈ লাড়ুকেইটা বনাইছোঁ। আৰু খুব ভাল লাগিলে আজি লাড়ুকেইটা বনাই। মানে এনেকুৱা বনাবলৈ খুব সহজ হোৱাগতে লাগিলে। আগতে অলপ আমি চামুচেৰে ভাগ কৰি নলওঁ, তেনেকৈ কেৰাহীতে মানে এনেকৈ হাতে ধৰি ধৰি বনাওঁ। আজি চামুচেৰে ভাগ কৰি কৰি লৈছোঁ আৰু বনাই সেইকাৰণে খুব সোনকালে মানে সহজে হ'ল। এয়া আপোনালোকৰ সন্মুখতে মা আৰু মই বনাই ৰেডি কৰিলোঁ তিলৰ লাড়ু। আৰু তিলৰ লাড়ুক টান লাড়ু বুলিও ক'ব পাৰি, কাৰণ যেতিয়া ঠাণ্ডা হৈ যায় ইমানেই টান হৈ যায় নহয়, কটাৰীয়ে কাটি খাব লগা হৈ যায়। দাঁত নাইকিয়া মানুহেতো আশাই নকৰিব। এয়া বনালোঁ দুবিধ টান পিঠা। এবিধ হৈছে ঘিলা পিঠা, ঘিলাটোৰ দৰে টান বহুত। এয়া দাঁত থকা মানুহে খাব পাৰিব। এয়া ঘিলা পিঠা। আৰু এবিধ হৈছে তিলৰ লাৰু। জানে তিলৰ লাৰুটো টান হয়, শুকোৱাৰ পিছত এইটো মাৰ্বল। দুবিধ টান পিঠা। আৰু এবিধ বনাই থকা হৈছে। এয়া বনোৱাৰ পিছত চাব বাৰু কি এইটো গোল হৈ আছে। এয়া এইটো হ'ব মুড়ি লাড়ু। এয়া বনি আছে মুড়ি লাড়ু। সকলোতে জানেই বনাবলৈ, হ'লেও দেখুৱাইছোঁ। এয়া গুড়খিনি ধুনীয়াকৈ পগালে, পাক উঠাৰ পিছত মুড়িখিনি ঢালি দিব লাগিব। মুড়ি লাড়ু ন বেটা? দাদা তুমি চাই আছা? অঁ, এইটো মুড়ি লাড়ু। মুড়ি লাড়ু হৈছে দেই। সেইটো লোৱা, পলিথিনটো লৈ থাকা। তুমি লোৱা। ৰ'বাচোন ৰ'বা, আমি কিবা কৰি আছোঁ। আৰু এনেকৈ অলপ অলপকৈ মুড়ি ঢালি গোটেই গুড়খিনিতে মুড়িখিনি ধুনীয়াকৈ লগাই ল'ব, মায়ে যেনেকৈ লগাই আছে। আৰু এয়া আমি মুড়ি লাড়ু হ'লেই আমি চাহ খাম। গতিকে ভক ভককৈ উতলি আছে আৰু গৰম পানী। খোৱাৰ লগে লগে এয়া মুড়ি লাড়ু হ'ব এতিয়া। খোৱাৰ লগে লগে চাহ খাম আৰু নাৰিকল এটাও থৈ দিছোঁ। এইটো যদি টাইম হয় এইটোও বনাম। এয়া আমাৰ পূৰা ট্ৰেইনাৰ দিছে। আমাৰ মায়ে ইমান ধুনীয়াকৈ বনাব জানে, ইমান সহজ পদ্ধতি। এয়া হৈ গ'ল, এতিয়া লাড়ু কৰিলে হ'বই আৰু। এয়া চাওঁতে চাওঁতে চকুৰ সন্মুখতে আমি মুড়ি লাড়ু বনাই দিলোঁ। আৰু 10 টকীয়া পেকেটটোত আমি মায়ে মই 20টা মুড়ি লাড়ু বনাইছিলোঁ। বেটিয়ে এইটো লাড়ুটো এনেকৈ চুই দিছিলে, কি হ'ল বুলি? হা হা বাহ বাহ। এয়া ভব হৈছে ন। আমি কি বনাইছোঁ? আমি মুড়ি লাড়ু বনাইছোঁ। মানে মই কিনাৰ কথা ভাবিছিলোঁ, ইমান ইজি যদি কিয় কিনো, এটা 10 টকা দি হয়নে মা? মানে 20 টকাতে হোৱা বস্তুটো আকৌ এটা 10 টকা দি কিয় কিনো? আজি প্ৰথম বনাইছোঁ যদিও ইমান ধুনীয়া হৈছে। সঁচাকৈ মা আজি প্ৰথম বনাইছোঁ। মা কি কৈছে আপুনি? লাইফত প্ৰথম বনাইছোঁ। কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। ভাল লাগিছে ন? ভাল লাগিছে। আজি মা ছাকচেছ হৈছে। ইমান ইজি কাম বুলি আগতে ভবাই নাছিলোঁ। অঁ, আমি এনেই কিনাৰ কথা ভাবি থাকোঁ। আৰু আজি মা ইমান ধুনীয়াকৈ আমাৰ হ'ল ন। আমি প্ৰথম বনাইছোঁ যদিও একদম ইমান ধুনীয়াকৈ ইমান নষ্ট নহ'ল। আজি বৃহস্পতিবাৰ যে আমাৰ গুৰু ভাল ন কিবা। অঁ,
আৰু মানুহে কি কয় আমাৰ এই বস্তুটোকে কি কয় বহুত হেৰি কাম নিচিনা দেখায় ন অঁ অঁ এইটো ইজিয়ে হয় কামটো অঁ মানুহে কৈ থাকে নহয় মুড়ি লাৰু বনালোঁ তিলৰ লাৰু এতিয়া এয়া চক ৰাইজ মুড়ি লাৰু বনালোঁ মুড়ি লাৰু বিহু বুলি এয়া আমাৰ বিহু আজিয়ে হৈছে এসপ্তাহ পিছত আমাৰ বেটিও আজি একদম আমনি চামনি নাই কৰা ন আজি বেটিও ফূৰ্তি লাগিছে হয়নে আজি বেটি আমনি কৰা নাই অকনো হয়নে দাদা আজি মনটো ভাল লাগিছে হয় অঁ কৈ দিয়া অঁ কৈ দিয়া অঁ এয়া এতিয়া আমি কমপ্লিট হৈ গ'ল ঘিলা পিঠা টান পিঠা তিলৰ লাৰু আৰু মুড়ি লাৰু আৰু এইটো নাৰিকল থৈছোঁ এইটো আৰু ভিডিঅ' কৰি নাথাকোঁ এইটো টাইম পালেহে বনাম আজি কাৰণ এতিয়া ভাত পানী বনাবলৈ আছে দুপৰীয়া কম সময়ৰ ভিতৰতে এইখিনি কমপ্লিট হৈ গ'ল এতিয়া ইয়াৰ চাহ এতিয়া আমি ইয়াক কাপ ৰেডি কৰিছোঁ এতিয়া চাহ বাকিম আৰু মায়ে মই ইয়াৰে লৈ পেলাই পূৰা জুতি ল'ম আৰু কৃষ্ণ এইবাৰ চাহৰ জুতি কৃষ্ণ কেনেকুৱা হৈছে মজা মজা খোৱা এতিয়া খোৱা 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 একদম চুবাব নোৱাৰা হ'লে টান পিঠা এয়া টান পিঠা কৈছিল ন টান পিঠা বুলি শব্দ হ'ল দাঁতৰ কিনাৰ নিচিনা হৈছে তোমাৰ খোৱা খোৱা বা কিনাৰ নিচিনা হৈছে বা বাবা মজা মজা ন ভাল লাগিছে